ঐ কথা এটা গম পাওঁ নে নাই? কি? আজি হাপা ঘৰত যে চাইলেন কি ক? যোৱা ৰাতি হাপা আৰু জোৱায়েকক দুইটাকে পুলিচে উঠাই লৈ গ'ল। কথাটো মই জানোৱে। হাপাক সেই চিলনীয়ে থপে নে কেঁচুত আৰু জোৱাইকো খোলা কণী বেচা গেছো। নহয় 18+21 18+21 18-21 18-21 মানে বাল্য বিবাহ। বাহ ফাটাফাটি নিউজ যাব। শহুৰ জোৱাইকক এতিয়া ক'ত বিচাৰি পাওঁ? থানাত ফোন কৰিছোঁ, সিহঁত বোলে কেতিয়াবাই ওলাই আহিছে। থানাৰ পৰা ওলাই আহিলে কি হ'ল? মুঠৰ ওপৰত আমি শহুৰ জোৱাইকৰ নিউজ কৰিহে এৰিম। নিউজটো কৰিমেই, সিহঁতক বিচাৰি পাম ক'ত এতিয়া? হিট নিউজ পাবলৈ হ'লে পূব পশ্চিম উত্তৰ দক্ষিণ স্বৰ্গ মধ্য পাতাল সকলোতে বিচাৰিব লাগিব। তাতেও যদি বিচাৰি নাপাওঁ থানালৈ গৈ হ'লেও হাপা আৰু জোৱাইকৰ ডাটাখিনি লৈ নিউজ কৰিবই লাগিব। বুজিলা? বুজিলোঁ। বুজিলা যদি ব'লা, কি মোৰ মুখলৈ চাই আছা? সৰু জোৱাইকক বিচাৰি যাওঁ। ব'লা ব'লা। যত দুখ নন্দ ঘোষ ইয়াত কেইটাৰ কাৰণে মই মুখ ওলাব নোৱাৰা হ'লো। এতিয়া মই ধিক্কাৰ দিছোঁ, নিজৰ ভৰিত নিজে কোঠৰ মাৰি বিষত ভুগি মৰছোঁ। চালা ঘৈণীৰ কথা শুনি কম বয়সতে ছোৱালী বিয়া দি এতিয়া আৰু মই নিজেই দুখী হ'লো। মোৰে দুখ। এই দুখ থাকিলেতো দুখ থকা বুলি কমে। নাচাকে এই কুকুৰটোৰ মাতে শুনিব ইচ্ছা নাযায় মোৰ। এই কুকুৰ এক চুট মাৰিম তোক। কুকুৰ বিশ্ব ব্ৰহ্মাণ্ড দেখা পাই যাবি। ঐ কুকুৰ তই যি এটাই ফফ মাৰি আছা তাতে অচিৰ আগত কিয় মুঠটো তলমূৰা কৰি আছিলি হা? মাই শুন, তলমূৰ হৈ জীয়াই থকা নাই, মাথা দাঙি জীয়াই আছো। বৰ্তমান এইখন ঘৰ জোৱাইৰ কণী বেচা পইচাৰে চলি আছে। এদিন বজাৰ কৰিলে মাহটোৰ বজাৰ নহয়। ঘৰ এখন চলিব লাগিলে বহুত খৰচ আছে। আৰু তহঁতৰ যিহে স্বভাৱ, বেকা মাছ চিধা নোহোৱালৈকে কেৰাহীত তেল ঢালিয়ে থাকিবি। দেউতাক কাঠ মিস্ত্ৰী কৰি কেইটকা ইনকাম কৰে। এইখন ঘৰ মোৰ মতাৰ পইচাৰে চলে। মিছা ক'লে কিডাল হ'ব? যি কম সঁচা কম, ফাঁকি নিদিওঁ। তাৰ মানে ইফালেৰে শহুৰ জোৱাইক যোৱা নাই? ক'ত গ'ল তেতিয়াহ'লে? পথাৰৰ মাজৰ ৰাস্তাৰে আহিছে চাগে, পুলিচে দিছে চাগে কালি ভালদৰে। হ'ব বগমূলা, তই বহুত বেছি উস্তাদি মাৰিব নালাগে। এই ল'ৰা ৰাখাত তই 4জনী ছোৱালীৰ বাপে গলি। বাল্য বিবাহৰ আইনৰ দৰে ল'ৰা ছোৱালীৰ আইনে হাপাৰ দৰে কোনদিনে মেৰপাকত ফাঁচে তাৰ কোনো ঠিক নাই। মামা কিন্তু কাৰা আছে, মনত ৰাখবি। হ'ব, বেছি এতিয়া আইন শিকাই থাকিব নালাগে। পথাৰৰ মাজৰ ৰাস্তাটোৰে শহুৰ জোৱাইকক বিচাৰি যাওঁ ব'লা। বগামলা বুলি হাঁহিব নালাগে। মইতো বিয়া পাতি ল'ৰা ছোৱালী জন্ম দিলোঁ। নিজৰ বাইকৰ পিছফালে ঘূৰাওঁতেই যাব। যি ওলাই যাবি একেবাৰে ওলাইয়ে যাবি আৰু দ্বিতীয় দিন ঘৰত ঘূৰি নাহিবি। বহুত জ্বালা কালা খালো তহঁতক লৈ। তেনেকুৱা কথা নকবি, জোৱাইৰে জহতে চলি আছে। খাবি বাপেৰৰ চৰুত, থাকিবি বাপেৰৰ ঘৰত। বিহুৱে পূজাই অলপমান মাছ মাংস আনি দি জোৱাৰ জহত বুলি ক'ব আহিছ? মোৰ অনুভৱনো আৰু কি ক'ম। গোটাই ৰাতি থানাত বহি মহৰ কামাৰ খাই এই বেঞ্চিত বহি পেলাই ৰাতিটো কিবাকে পাৰ কৰিলোঁ। ছোৱালী বাচাবলৈ যাই ফ্ৰীতে জোৱাই পালোঁ। মাইকী মানুহে মংগলসূত্ৰ পিন্ধাৰ দৰে বাল্য বিবাহৰ মালাডাল গলত আলাই ল'লোঁ। এতিয়া সমাজৰ আগত নাক কাণ কাটি সুপৰ নখাৰ দৰে ঘৰলৈ ঘূৰি আহিলোঁ। তাৰ পাছতো তুমি মোক অনুভৱৰ কথা সোধা। আচ্ছা, এতিয়া আমি শহুৰেকৰ অনুভৱৰ কথা গম পালোঁ। আহকচোন এইবাৰ জোৱাইকৰ অনুভৱৰ কথা গম লওঁ। মোৰ অনুভৱৰ কথানো কি ক'ম? আধাখিনিতো শহুৰ পাপাই ক'লাকে। তেওঁৰ ছোৱালী মোৰ লগত ধেমালি খেলি থাকোঁতে প্ৰেগনেণ্ট হ'ল আৰু মোক লাগি ছোৱালী জোৰদবস্তি বিয়া দিছিল। তেতিয়া কথাটো মই গমেই পোৱা নাছিলোঁ। আজিহে থানাৰ বেঞ্চিত বহি অনুভৱ কৰিছোঁ বিয়াৰ সময়ত তাইৰ বয়স 14 আছিল। সেইকাৰণে বাল্য বিবাহ আইনখনত ফাঁচি গেলোঁ। মোৰ গাত একো দুখ নাই, মোক জোৰদবস্তিহে ছোৱালী চমজে দিছি। এই কুকুৰ ইমান সাধু তই হা? ই আঞ্জাৰ মাছো ধৰি খাবা নাজনে। বিয়াৰ আগত তাৰ যিটোহে উৎপাত। এই ফাফৰে লগা কুকুৰটোই মোৰ ঘৰৰ সন্মুখেদি গেলি তাৰ মোবাইলত ফোন আহিব, চাৰ্কেলৰ চেইন পৰিব, বাইকৰ তেল শেষ হ'ব, পামচাৰ হ'ব, পানীৰ পিয়া লাগব আৰু যি কিমান কি কৌশল। তাৰপিছত কওকচোন। মোৰ ছোৱালীক সি ফ্ৰী টিউচন কৰে। মোৰ ঘৰত আহিবা খালি হাতেদি তাৰ লাজ লাগে। কেতিয়াবা যদি তাক মই সোধোঁ এগলা বস্তু কিয় আনছা, তেতিয়া সি মোৰ ঘৈণী আনবা দিয়া বুলি কয়। এই কুকুৰে মোৰ মানুহজনীক ঔষধ খুৱাই পেলাই তাৰ ফেলে কৰি ল'লাক।
তাৰ পিছত গোটাই ঘৰখনত পূজাৰ বেলুং ওলমা দি ঠেঙে হাতে ভৰি দোল তাবিজ ওলমাই ললাক সদৌ শেষত মোৰ ঘৰখনৰ পৰিৱেশ একদম বিনষ্ট কৰিহি এৰিলাক মুঠৰ ওপৰত মোৰ ছোৱালীৰ লাইফৰ কেৰিয়াৰ চাৰ্কেলৰ কেৰিয়াৰতকে অধাম কৰি ফেললাক তাৰ প্ৰেমত ৰহাত তলে গেল হয় এনেদৰে শহুৰ আৰু জোৱায়েকৰ বাকযুদ্ধৰ মাজত বাল্য বিবাহৰ আইন আহকচোন বাৰু আচ্ছা তুমি বিয়া পাতি ঘৰলৈ নিনি শহুৰৰ ঘৰত ঢুকা হিচাপে কিয় আছা কথাটো মানে এনেকুৱা ই কুকুৰে কি কব মাইকটো মোক দিয়ক মই কম সি কবা লাজ পাছি শুনক তাক বোলে মোৰ ছোৱালী লৈ ঘৰত গেলি ঘৰত সোমাবা নেদেই সিয়াত বোলে ডাঙৰ জাত আমি সৰু আমাৰ ছোৱালী ৰান্ধা বাঢ়া কৰিলে সিয়াতৰ বোলে জাত যায় নৰা ক'ত যাব সেইকাৰণে বাধ্যাত পৰি পেলাইহে মই ছোৱালীটো দি তাক ঢোকা হিচাপে ৰাখি থৈছো মানুহৰ জাত দুটা মতা আৰু মাইকী আপুনি ইমান জনা শুনা মানুহ হৈ কেনে কেলে ইমান কম বয়সত ছোৱালীজনী বিয়া দিলে এই কম বয়সত বুঢ়া হ'লেও মই সেই কুকুৰৰ তাতে আপিটো নেদলো তাৰ যিহে প্ৰেমৰ উৎপাত তাৰ উৎপাতত মই গৰা মাংসত টাপলা পাৰি বহিব লগা হ'ল কাৰণ এবচন কৰাটো আইনমতে দণ্ডনীয় কাৰণ মোৰ ছোৱালীটো বিয়া নেদাকে ঘৰত সন্তান জন্ম দিলে মানুহ লে চে নকৰব সেইকাৰণে মই এই ফাফৰে লগা কুকুৰটোৰ তাত আপিটো বিয়া দিবা বাধ্য হ'লো আৰু এনেকৈ বাল্য বিবাহৰ আইনত ফাঁচি মৰিলোঁ হয় এনেদৰে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে অভিভাৱকসকল আইনৰ মেৰপাকত পৰিব লগা হয় বহুতে ইচ্ছা কৰি আইন উলংঘন কৰে আৰু বহুতে অজানিতে কৰে বাট আইন সকলোৰে বাবে সমান গতিকে কথাবিলাক গম পালি নহয় জানি বুজি ভুল নকৰিবি আইন নামানিলে কোন কেতিয়া ফাঁচি যাবি গমেই নাপাবি হয় দে মানুহবিলাক সৰু সৰু ভুলৰ কাৰণে আজি পস্তাব লগা হৈছে হয় দে মই জানি বুজি ভুল কৰিলোঁ ল'ৰা ৰাখাত 4জনী ছোৱালীৰ বাপে ক'লোঁ ছোৱালীৰ বাপেক হোৱাটো ডাঙৰ কথা নহয় ছোৱালী জন্ম দিয়াটো সৌভাগ্যৰে কথা সৌভাগ্যই যেতিয়া দুৰ্ভাগ্যই আশ্ৰয় লয় তেতিয়া হাপাৰ দৰে ফাঁচি মৰিবি গতিকে বাউণ্ডেৰী বেৰা ভালকৈ দিবি যাতে বেলেগত দমৰাই তোৰ বেৰা ভাঙিব নোৱাৰে হয় দে কথাটো আৰু ক নাও বুঢ়ীলেও ইহঁত টিঙৰ পৰা নানামে চব বোলে আপোনাৰ গাতহে দুখ তাইৰ গিৰিয়েকৰ জহতহে বোলে আমি খাই বৈ জীয়াই আছো এতিয়াহে গম পালো তহঁতৰ কাৰণে মোৰ মানুহটোক গোটেই ৰাতি থানাত মহে কামুৰি দবলা দবলি কৰিলে উলুৰ লগত বগৰী পুৰা দি আমি এনেই ফ্ৰীতে কেছত পৰিলো মোৰ মানুহটোক এতিয়া ব্লাড টেষ্ট কৰাব লাগিব ডেংগু মেলেৰিয়া জাপানীজ এনকেফেলাইটিছ আৰু যে কি ভাইৰাছ গাত লাগি অহা নাই একো ঠিক নাই হেৰি চাও আপোনাক ক'ত মহে খালে মোৰ থানাৰ পৰাই লাগি অহা ভাইৰাছ মই এচিড ডেটল চিত্ৰনলা দি ধুই নিজে চাফা কৰি ল'ম কিন্তু মোৰ এই বাল্য বিবাহ ভাইৰাছৰ কলংকৰ দাগ কিহেদি ধুৱাম চব তোৰ কাৰণে হৈছে নিৰামিষ ভাত তাই খাবাই নৰে মাছ মাংস লাগে খোজকাঢ়ি যাবাই নৰে ধূলি লাগব এলাৰ্জি হ'ব গাড়ী লাগে ল'ৰাৰ টকা দেখা পাই তাত টোপনি নাহে ল'ৰা ছোৱালীক ঘৰৰ ভিতৰত কথা পাতিবা দি তাই গা ঘূৰবে যাৱা হ'ল মই আনি দিয়া কাটা বিস্কুট খালি তাত দাঁত বিহোৱা হ'ল জোৱাকে আনি দিয়া বেকাৰী বিস্কুট লাগে আৰু ই কুকুৰে তাক টিউচন কৰে ভইচ চেঞ্জ নেৰেশ্যন ফাউল শিকোৱে এই কুকুৰৰ পালাত পৰি যি থানাৰ অচি মোক কি সোধা নাই শালা বান্দাৰ ঐ আপা তই জানা শুনা মানুহ হয় এই ভুলটো কিয় কৰিলি হয় দুখ যেতিয়া আহিব বায়ু পানী জুই চুনামি ঢেৰকেনি এইগিলাখান আকৌ ধৰিব নোৱাৰি দোষ চব এই ঢেকৰা কুকুৰটোৰ এই কুকুৰটোৰ কাৰণে মোৰ আপিটো পঢ়াব নোৱাৰিলোঁ ইয়াৰ কাৰণে মোৰ আপিটো ক'তো ওলব নোৱাৰা হ'ল তাৰ প্ৰেমৰ কি কিমান ন কৌশল টকা পইচা লোভ দুখে ফেলে শেষত সি মোৰ তিৰিটোকো তাৰ ফেলে কৰি ল'লা সি মোৰ আগত মোৰ ছোৱালীটোক ভণ্টি মাইনা টিকলি এই বুলি মাতা হ'ল আৰু তাক দেখা পাই মোৰ আপিটোও তাক দাদা ধুনু গুনু এনেকৈ মাতা হ'ল শেষত গৈ মই কাৰো ওচৰত মুখ ফুলাব নোৱাৰা হ'লোঁ মই সংসাৰৰ মেৰপাকত পৰি এই অবৈধটোৰ তাতে মোৰ অনিশ্চয়তা মৰ্মেও মোৰ আপিটোক কন্যাদান দিব লগা হ'ল সৌৰ পাপা আপুনি অলপ বেছিকৈ কৈছে মূল্যবান
কে মনে মনে থাকিম নাপা কুকুৰটোৰ মাত নাথাকিয়া লাহে লাহে ক'ব নোৱাৰা ঐ মই ঘোলা কণী বেচো বা মই পচা কণী বেচো মুঠুৰ ওপৰত মই সংসাৰ চলাই আছো হা সেইটো কথা হ'লে পোহৰলৈ নাহে খালি মই বিয়া পতা কথাটোহে হুলস্থুল আমি কম বয়সতে বিয়া হ'ল মানে কিডাল ডাঙৰ কাম কৰিলোঁ কিডাল ডাঙৰ কাম কৰিলো দিব যাম ইমেৰে ভাড়াত ৰত্ন ৰেডি হৈ থাক আকা লাগে আনবা একোডাল ডাঙৰ কাম কৰা নাই একোডাল ডাঙৰ কথা হোৱা নাই তহঁতে ভাল পাইছে তহঁতে সংসাৰ কৰিবি কিন্তু দেশত আইন কানুন বোলা বস্তু এটা আছে নহয় ছোৱালীৰ 18 বছৰ ল'ৰাৰ 21 বছৰ নোহোৱা পৰ্যন্ত বিবাহত আবদ্ধ হ'ব নোৱাৰে 18 আৰু 21ৰ তলত বিয়া হয় বিয়া কৰাজনো অপৰাধী বিয়া দিয়াজনো অপৰাধী ডেকা ছাৰে পেট্ৰলিঙত মাতিছে পাপা চাহ কাপ দিয়া গলটো হুকি আছে এই চৰু চাহ নহয় এই চাৰৰ চাহ জানো নহয় বিয়া পতাজন যিমান অপৰাধী বিয়া খাবলৈ অহা কেইটাও সিমানে অপৰাধী মাই তই ঠিক কথা কৈছা যাৰ কাৰণে মই গোটাই ৰাতি থানাত থাকি এই ভোট দিন দিপ্ৰে ঘৰত ঘূৰি আছো গম পাইছা হেৰি আপুনি বৰকৈ কষ্ট পালে নেকি নাই বাবা ক'ত কষ্ট পাম এই তই মাক আৰু জীয়াক জয়েৰেৰ স্বভাৱৰ কাৰণে মই থানাত তীৰ্থ ভ্ৰমণ কৰিব গৈছিলো এই তোক চিচাৰে মাতিছে এতিয়া গম পালি নহপা অফিচাৰে তোক কি কৈছে গম পাই গেলো মই কৰা ভুলৰ এনচাৰ মই নিজেই পাই গেলো এতিয়া ঘৰলৈ যা অফিচাৰে যেতিয়া মাতিছে তেতিয়া আহিবি আমি গৈ আনিব লাগিলে কিন্তু কথা বেয়া হ'ব এই কণী বেপাৰী যা এতিয়া যাম বুলিলে যাব নোৱাৰো নহয় যিমানেই হওক মোৰ ল'ৰাই ৰেলত চাকৰি কৰে বহু টকা দৰমহা পায় অলপতো সাজি গেছি যাবই লাগিব কাৰণ ছোৱালী চোৱা কথা আজিলৈকে মই জাক জাক ছোৱালী চাই দিছোঁ কোনো কমপ্লেইন কৰিব পৰা নাই তই জান ল'ৰাই কেনেকুৱা ছোৱালী বিচাৰে ঠিক কথাই কৈছা তই চিগাৰেটৰ লাষ্ট ছোৱালীৰ ফাৰ্ষ্ট আপুনি ধৈৰ্য নধৰে কিয় মই কোৱাৰ লগে লগে সিহঁতে আপোনাৰ ল'ৰাৰ তাত ছোৱালী দিবই বলক এতিয়া সমাজত আজি মই হাঁহিৰ পাত্ৰ হলো ঘৰখনৰ পৰাই বাহিৰত ওলাই গেলি মানুহে মোক লৈ লৈ চেই কৰে আগ্ৰি ধৰি চাই চালা কম বয়সত আপি বিয়া দি বাল্য বিবাহৰ আইনত ফাঁচি মৰলো এই হাপা যদিও কাঠ মিস্ত্ৰী এই হাপাৰ কিন্তু এটা এক্সট্ৰা নাম আছিল এই কণী বেপাৰী কুকুৰৰ পালাত পৰি সি যেনে ঘোলা কণী বেপাৰী চব মোৰ ঘৰৰ পৰিৱেশ ঘোলা ঘোলা কৰি দিলে হে কুকুৰ তই ইয়াৰ পৰা কাটি খা যা হেৰি ঠাণ্ডা পানী অলপ দিম নেকি ঠাণ্ডা পানী নহয় গৰম পানী মোৰ মাথাত ঢালি দিলেও গা ঠাণ্ডা নহয় ঐ হাপা খঙত দৌ টিঙত তোলা হৈ আছা ঐ হাপাক যিটো দেখিছো মূৰত কণী ভাঙি দিলে আমলেট হৈ যাব অকল আমলেট নহয় এই মূৰত যদি আটা আৰু পানী দি গুলি দিয়া ইয়াত ৰুটি পুৰি পৰাঠা চব্জি চিকেন বিৰিয়ানী ম'ম' চব হৈ যাব নাপায় আপা ইমান খং কৰিব নাপায় খং নামে চণ্ডাল ঠিক কথাই কৈছা হয় হয় পিছে আপোনালোক বা কি সকামত আহিল আজি নোকোৱাই ভাল নেকি থাকক দে কিয়া কৌ মই শুনিম দে আজি নালাগে দে তোৰো খং উঠি আছে বহুত হয় নেকি তে বহি লওকচোন কাম ঠাণ্ডা মগজুৰে কৰিব লাগে নে কি কোৱাহে ডেকা আপোনালোকে খালি কৈ যা মগাজ ঠাণ্ডা কৰাৰ অভ্যাস আছে মই শুনি যাম কৌ এই ইয়াৰ এটা ভতিজা আছে ৰেলৱেত চাকৰি কৰে বয়স বেছি হোৱা নাই 45 বছৰমান হৈছে তাক মই কি কৰিম আচাৰৰ বয়ামত ভৰাই থম নেকি আচাৰৰ বয়ামত ভৰোৱাৰ কথা কোৱা নাই মই বিয়াৰ কথা কৈছো তাৰ বিয়া পাতা সিহঁতৰ ঘৰৰ মানুহৰ লগত আলোচনা কৰ বিয়াত বেং পাৰ্টি বজোৱা ডিজে বজোৱা যি কৰা তাকে কৰ মোক কিয় শুনি আছা গোহাই কথা তই বুজিবলৈ চেষ্টাই নকৰ আমাৰ কথাতে দাং খাই উঠা ধৈৰ্য ধৰি কথাখিনি শুনিলেহে ভাল ফল পোৱা যায় নে কি ক হয় হয় দে ধৈৰ্য ধৰিলো টাপলা পাৰি বহিও ললো এতিয়া ক হেৰি অকণমান ধৈৰ্য ধৰি তেওঁ কি ক'ব বিচাৰিছে শুনকচোন এই আগবাৰ ধৈৰ্য ধৰি তোৰ কথা শুনি মই ফাঁচিও মৰছো নেক্সট আৰু শুনাত নাই নিজৰ অকাতত থাকবি কৈ দিছো দেই ধৈৰ্য ধৰছো দেই কৌ
ঐ এখেতৰ ভতিজাৰ লগত যদি তোৰ সৰু ছোৱালীজনী বিয়া দিয় জোৰাও জোৰা পাভ জোৰা হ'ব কি কলি আৰু একবাৰ কৈছোন কি বুজি নাপালি আই জোৰাও জোৰা একেবাৰে পাভ জোৰা ৰেলৱেত চাকৰি কৰে অলপ ধৰিব পাইছো তাৰ মানে তহঁতৰ ৰেলৱে চাকৰি কৰা ৪৫ বছৰীয়া কমলীয়া ল'ৰাটোক লাগি মোৰ ১৩ বছৰীয়া বুঢ়ী ছোৱালীটোক বিয়া দিব লাগে হয় না সেইটোৱে কথা হয় কথা সেইটোৱে কি চাই আছা নতুন মিতিৰ যোৱাৰ বাপেক যা চাহ পানী মিঠে দৈ গোল্লা ক'ত কি আছে লৈ আহ ঐ কুকুৰহাট আচলতে তহাত এই বাল্য বিবাহ ইণ্ডাষ্ট্ৰিটোৰ মেনেজাৰ আৰু মালিক হয়নে চালা মোৰ সেই ১৩ বছৰে আপিটোৰ আজি কঁকালত হাগিছোৰ দাগ যোৱা নাই তহাত বেয়া পাতপে আহিলি হা তহাতক মই বিয়া ওলাম ৰা কুকুৰ ক'ত পলা হা মোক তিৰিটোক বিয়া কৰি লৈ যা কুকুৰ বুঢ়া মোক তিৰিটোকে লৈ বিবাহ কৰাবোৰে নাযায় এইবাৰ শাৰী তিৰি চলো কান্দি মলেও নিব স্বামীক ধৰি কিৰু কান্দে চলো কান্দে স্বামী স্বামী বুলি লগত কান্দে শাহু মায়ে জুৱাই জুৱাই বুলি বিবাহ কৰাবোৰে নাযায় এইবাৰ শাৰী তিৰি চলো কান্দি মলেও নিব স্বামীক ধৰি কান্দে চলো কান্দে স্বামী স্বামী বুলি লগত কান্দে শাহু মায়ে জুৱাই জুৱাই বুলি বাল্য বিবাহ আইন হঠাৎ চকু মেলছি উচিত সময় উচিত দিশাৰ সঁচাই পালে হৈছে বাল্য বিবাহ আইন হঠাৎ চকু মেলছি উচিত সময় উচিত দিশাৰ সঁচাই পালে হৈছে বয়সত বিয়া হলে হ'ব তাই বেমাৰী লগত নপ মেডিকেল থৰকা দিয়া চনি বয়সত বিয়া হলে হ'ব তাই বেমাৰী লগত নপ মেডিকেল চৰকাৰী আঁচনি জোৱাইক নীলা পুলিচে গৰুক নীলা পুলিচে জোৱাইক নীলা পুলিচে খানা সলনি হৈ আইছি বাল্য বিবাহ কৰা বোৰক জেলত ভৰে থৈছি দিনকাল খাদ্য খানা সলনি হৈ আইছি বাল্য বিবাহ কৰা বোৰক জেলত ভৰে থৈছি নিজৰ দেশৰ আইন কানুন